নমস্কাৰ পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। যিহেতু আমি অসমৰ পৰা বহুত বেছি দূৰত থাকোঁ, আজি আমাৰ ঘৰৰ কাৰণে বহুত মনত পৰিছে। আজি এখেতৰো অফিচ বন্ধ, তো সেইকাৰণে আমি ভাবিলোঁ যে আজি আমি ক'ৰবাত সৰুকৈ এটা পিকনিক কৰোঁ ৰঙালী বিহু বুলিয়ে। ইয়াতে যিহেতু লাড়ু পিঠা বিহু ডান্স একোৰে অপশ্যন নাই, সেইকাৰণে আমি ভাবিছোঁ আজি পাহাৰত গৈ আমি মেগী খাম আৰু আজি বিহুৰ দিনটো আমি এনেকৈ পালন কৰিম। বলক আপোনালোককো আমাৰ লগতে লৈ যাওঁ, আহক। পাৰ্চটো আনা নাই ৰবা, পাৰ্চটো আনিব লাগিব নহ'লে সদায় কিবা নহয় কিবা এটা থাকি যায়। তোমাৰ আজিও নে আৰু ওপৰত যাব লাগিব এতিয়া প্ৰথমতে ৰুমৰ পৰা পাৰ্চটো লৈ আহো, কাৰণ আজি চানডে হয় নে আজি? সৰি, চানডে নহয়, আজি টিউজডে হয়। টিউজডে মানে কি হয়, বন্ধ থাকিলে মানে চানডে বুলিয়ে ভাবা যায়, কাৰণ বাকী বাৰত অফিচ যায় ন। বাকী এতিয়া হাজবেণ্ডে গৈছে পাৰ্চ আনিব আৰু মই গাড়ীতে বহি আছো, আৰু আমাৰ লগত আজি আৰু এটা কাপল যাব। সিহঁতে আহি আছে, সিহঁতকো ৰখি আছো। সিহঁত আহি পোৱালৈকে হাজবেণ্ডো আহি পাব। সেইফালে আমাৰ ঘৰ আছে, এই হোৱাইট কালাৰটো দেখিছে যে, সেইটো আমাৰ ঘৰ। তাৰ পৰা আকৌ ইয়ালৈকে আহি আছে। ফাইনেলি পাৰ্চ আনিলো আৰু এতিয়া আমি ওলালো পাহাৰৰ অকোৱা বকা ৰাস্তাৰে। আমি এতিয়া আপোনালোকক লৈ যাই আছো। বাকী কুণালতেও বোলে ঘৰৰ পৰা ওলাইছে, তাতে যোনখন গাড়ী হয় এইখন পেট্ৰল পাম্পৰ কাষত থৈ দিব। আৰু বাকী আমি এতিয়া যাই আছো। খুব সুন্দৰ এটা পৰিৱেশত আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম, ধুনীয়া নেচাৰেল। আৰু তাতে আমি আজি চেষ্টা কৰিম মানে জুই জ্বলাবলৈ। জুই জ্বলাওঁতে মনত পৰিলে যে লাইটাৰ বা এই দিয়াচলাই লোৱাই নাই ন আমি এতিয়ালৈকে। আৰু বাকী কিবা কিবি কিনিব আছে, মেগীও কিনিব আছে। বাকী কেৰাহী চেৰাহী কুণালতক কৈছো। বাকী এইয়া চিমটা বা কৰচি, চিমটা নকয়, কৰচিও নকয়, চিমটা বুলি কয়। নকয়, চিমটা হ'ল আমাৰ ৰুটি যিখন সেই কৰে এইটো। কেৰাহী আৰু হেতা খৰচ বা হেতা, আমাৰ নলবাৰীত খৰচ। আৰু এইফালে গৈছে মেগী আনিবৰ কাৰণে। अच्छा वो नहीं आई हुई है मैंगो डॉली, एक दूसरे वाली फंडू मैगी देना आप 8 पैकेट। 4-5 ले लो सर, 5 बहुत है। 5 बहुत नहीं है यार, 8 पैकेट तो सही ही होगा, 4 लोग हैं। हमको एक पैकेट ही खाना हो सर। अच्छा चलो फिर अभी से करता हूं सर, दिल्ली गेट हूं जरा। नहीं 6 पैकेट ले लिया। अच्छा, और कोल्ड ड्रिंक कौन सी लेनी? एक कर दो सर वहीं से लेंगे। कहाँ से? बाहिरत बहुतेই গৰম, কোল্ড ড্ৰিংক খাই আছো এতিয়া। আৰু বাকি মেগী আৰু আজি কণী জুচ হ'ব, কণী জুচ দুটা কণী কিনিছো। কণী দুটা লৈ আহিছা? দুটা কণী কিনিছো। ময়ে জিকিম আজি, বাজি লগাম। ফাৰ্ষ্ট টাইম খেলি পাম মই। বাজি লগাব ঠিকে আছে, বাট মই গৰু হয় নাজানো একো। আজি গৰু বিহু এনেও মই গৰু বিহু। বাহিৰত থাকিলে কি হ'ল, আমি নিজৰ সংস্কৃতিটো কিয় পাহৰিম, হয়নে? কুণালতে অলৰেডি এইফালে আগফালে গ'ল, তাতে গাড়ীখন এইফালে আজি কণী জুচ হ'ব। এতিয়া বাকি আমালতে আহিব। হয় বাজে লাগিম, পইচা দিব লাগিব, নহয় কোনোবাই নহয় কিবা খুৱাব লাগিব, যোনে যি ভাল পায়। মোৰ ফালৰ পৰা বাজি হ'ব, মোৰ ফালৰ পৰা ট্ৰিট আজি। ব'লা, তুমি জিতিলেও মোৰ ফালৰ পৰা ট্ৰিট, আৰু যদি ময়ো জিতো তেতিয়াহ'লে মোৰ ফালৰ পৰা ট্ৰিট। বাকী এটা বেয়া খবৰ আছে। এইটো কি হ'ল? ক'তবা কাটিলে নাজানো, এইখিনি জেগাত কাটিছে ক'তবা। কেনেকে বা কাটিছে। এয়া কুণালহঁত আহি গ'ল। এফালে এইটো কুণাল, আৰু এয়া কুণালৰ ৱাইফ হয় এইজনী, আৰু এইটো কুণালৰ ছোৱালী। 3 মাহ হৈছে মাত্ৰ, 3 মাহ 4 মাহ মান হৈছে। বহুত কিউট। আমাৰ এনেকে পাহাৰৰ যাত্ৰা আৰম্ভ হৈছে, আৰু আমি এনেকে পুৰা ৰাস্তাত চলাই যাই আছো। আৰু বাকী অকোৱা পকোৱা ৰাস্তা জানেই আপোনালোকে, আমাৰ যদি ভিডিঅ'বিলাক চাই থাকে আপোনালোকে। বাকী আজি বেছি যোৱা মানুহ নাই, আহি থকা মানুহ বহুত আছে। আজি অসমত থকা হ'লে আমি আলহীবিলাকৰ ঘৰত গ'লো হয়, বিহু খালো হয়, বহুত বেছি ভাল লাগিলে হয়। কিন্তু আজি বহুত বেছি আমি মিছ কৰিছো। সেইকাৰণে বোলো অকলে আৰু ৰুমত সোমাই থাকিম নে আজি, সেইকাৰণে ওলাই আহিছো। আজি বিহুৰ দিনটো বাকী আৰু পুৰা আয়োজন বহুত হৈ আছে কিবা কিবি। হয় নেকি? আমি গম নোপোৱাকে আয়োজন চলাই আছে এইফালে ৰাইজে। ভাল আয়োজন, বেয়া আয়োজন নহয় বাৰু। বঢ়িয়া। লাড়ু পিঠা কমি হৈ আছে, লাড়ু পিঠা বঢ়িয়াকে যদি লাড়ু পিঠা। আৰু আমাৰ কি হয়, আমাৰ নলবাৰী পিনে, আৰু যিহেতু আমাৰ এইফালে নলবাৰী ন, মানে এই বহাগৰ বিহুত এইটো লাও পিঠা, লাও পলা পিঠা বুলি কয়। এই পিঠাটো আমাৰ ইয়াতে বনাই আৰু এনেকুৱা টেষ্টি লাগে। সেই পিঠা কেইখন ইমান মিছ কৰিছো আজি। কোনে এই বহাগ বিহুত লাও পলা পিঠা বনাই কমেণ্টত জনাবচোন দেই। মই কিন্তু বহাগ বিহুত একদম লাও পলা পিঠা বনাম আৰু খামেই। তুমি ভাল পোৱা নে নাই? মই ভাল পাওঁ, মজা লাগে ন? পুৰা যাম, আৰু কোনোবাই খুৱাই দিলে আৰু বেছি ভাল লাগে আৰু।
এখন পাহাৰ দেখিলোঁ, একদম দূৰৰ পাহাৰ। মই আপোনালোকক দেখুওৱা নহ'ল, যদি ইফালে নামো বা আহে আকৌ পাহাৰখন দেখুৱাম। একদম বৰফ পৰি আছে দূৰত পাহাৰখন। আজি ৰ'দ দিছে ন, ভালকে দেখা পোৱা হৈছে একদম দূৰৰ পাহাৰখন। ইয়াৰ পৰা দেখা পায়নে? মোক নাপায় এতিয়া বৰ্তমান। ইমান ভাল লাগিছে নহয়, পুৰা বৰফ পৰি গোটেই পাহাৰৰ যিখিনি ওপৰৰখিনি একদম বগা হৈ আছে। উফ কি ধুনীয়া। আমি আজি অকণমান ৰখিছোঁ, জেগা চাই আছোঁ ক'ত আমি এয়া মিনি পিকনিকটো কৰিব পাৰোঁ। কিন্তু এইখিনি জেগাখিনি ভালে আছিলে, ইয়াতে সমান জেগা নাই, গোটেইখিনি অকোৱা পকোৱা ৰাস্তা। এতিয়া আকৌ বেলেগ এটা জেগাত যাম, তাৰে আগত ধুনীয়াকৈ চিপছ খাই লওঁ। এতিয়া চিপছ আৰু লিমকা খাই লওঁ। ইয়াতে নাখাওঁ নেকি মিকু, বেলেগ এটা জেগাত যাওঁ ব'লা, মানে য'ত সমান সমান হয়। তেতিয়া দিগদাৰ হ'ব ইয়াতে বনাবৰ কাৰণে, ৰ'দো দি আছে। আপোনালোকক যে কৈছিলোঁ এইমাত্ৰ অকণমান আগতে যে পাহাৰ এখন দেখিছিলোঁ পুৰা বৰফ পৰি আছে, বলক এতিয়া আপোনালোকক পাহাৰখন দেখুৱাওঁ। বহুত বেছি ইয়াৰ পৰা ভালকৈ চাগে দেখা নাপাব, সেইটো ভিউ বেছি ভাল আছিলে, তথাপিও আপোনালোকক দেখুৱাওঁ বলক। এইখন হৈছে পাহাৰখন, এয়া দেখিছে নহয়, এইখিনি এই তাত বৰফ পৰি আছে পুৰা। সেইখন হৈছে চুৰধাৰ পাহাৰ বুলি কয়, তাত এতিয়াও বৰফ পৰি আছে। এয়া চাওক কি ধুনীয়া। আমি ডেষ্টিনেশ্যন পাই গ'লোঁ এতিয়া, মানে পোৱা নাই আৰু, গাড়ীৰ পৰা নামিছোঁ আৰু এইফালেৰে এনেকৈ ওপৰত উঠি যাব লাগিব। এইফালেৰে ক'ৰবাত ওপৰত আছে আৰু ভালেই হ'ব, গছবিলাক আছে। আজি ৰ'দটো চাগে অলপ কমেই পৰিব হয়নে? এতিয়া আৰু বস্তুখিনি ওলাওঁ। মইতো কণী লৈ লৈছোঁ হাতত, কণী খেলিব লাগিব আজি ধুনীয়াকৈ, কণী যুঁজ। আৰু এইফালে হাজবেণ্ডে দোকানত গৈছিলে, আমি চবে বস্তুবিলাক লৈ হাতত ৰখি আছোঁ। কি আনিব গৈছিলা? এয়া ঠাণ্ডা, কিন্তু ইয়াতে ঠাণ্ডা নালাগে আৰু নৰ্মেল টেম্পাৰেচাৰটো মেইনটেইন হৈ আছে। আৰু কিবা লৈছা নেকি? একো লোৱা নাই, অমলেট অৰ্ডাৰ কৰিছোঁ, অমলেট দিব এতিয়া। আমি এনেকৈ খোজকাঢ়ি আহি আছোঁ, ভাগৰ লাগি গৈছে সেইফালে এই ৰাস্তাৰ পাহাৰত, তলৰ পৰা এনেকৈ। তাতে আৰু মই ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছোঁ, অকণমান দিগদাৰ হৈছে। কিন্তু আমি অসমীয়া ছোৱালী, মেখেলা চাদৰ পিন্ধি হ'লে আমি পাহাৰ বগাব লাগিব হয়নে নহয়? বাকী এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এৰিয়া হয়। এইপিনেৰে আপোনালোকে খোজকাঢ়ি ফুৰচিং মহাদেৱজীত যাব পাৰে। আৰু এইটো আগৰ ৰাস্তা আছিলে, এতিয়া নতুন কৰি আৰু গাড়ীৰে যোৱা ৰাস্তাটো বনাইছে। আৰু মানে কি হয়, মানুহবিলাকে কিছুমানে উইচ মাগে ন, তো সেইকাৰণে এনেকৈ যোৱা যায়। চাৰিওফালে কি ধুনীয়া গ্ৰীনাৰী এৰিয়া আপোনালোকে দেখা পাইছে। আৰু ইয়াত পাইন ট্ৰিজবিলাক আছে ইয়াতে। আৰু এনেকৈ খোজকাঢ়ি খোজকাঢ়ি যাই আছোঁ আৰু বস্তুবিলাকো ল'ব লগা হৈছে। এয়া হিৰইনে দেখিছে, অকল মেখেলা চাদৰ চম্ভালি আছে, বস্তু একোৱেই লোৱা নাই। পুৰা একদম কি ক'ব আৰু, VIP ট্ৰিটমেণ্ট লয় কেতিয়াবা কেতিয়াবা। হাজবেণ্ডৰ পুৰা একদম নাজাইজ ফাইদা নে কি? নাজাইজ ফাইদা। কুনালহঁতে আগত যাই আছে, ভাল লাগিছে। বিউটিফুল লোকেশ্যন এটাত আহিছোঁ। চিক্ৰেট লোকেশ্যন এইবিলাক হিমাচলৰ, লোকেল মানুহবিলাকে জানে। ময়ো জনা নাছিলোঁ, বা ইমান বছৰ হিমাচলত থাকিলেও এতিয়ালৈকে আহি পোৱা নাই। আৰু ইয়াত দেখিছে তাৰ লগাই থোৱা আছে, চাগে ইয়াতে মানে জীৱ জন্তু আহে চাগে ৰাতি, সেইকাৰণে তাৰ লগাই থৈ দিছে, যাতে মানুহবিলাকো যাব নোৱাৰে আৰু জন্তুবিলাকো যাব নোৱাৰে। আৰু আমি আহি আহি এইখিনি জেগাত আমি চবখিনি বস্তু ওলাইছোঁ, ইয়াতে বনাম, ইয়াতে খাম। কিন্তু ইয়াত খুব সাৱধান হ'ব লাগিব, বতাহো দি আছে। আৰু এইবোৰ যিবোৰ শুকাই আছে ন, এইবিলাক সেইবোৰ দিগদাৰ হয়, তাত জুই লাগিলে শেষ। আৰু সেইটো কাৰণে বহুত বেছি সাৱধান হ'ব লাগে পাহাৰত আহিলে। ওলাইছা ন গোটেই বস্তু? আমি গান বজাম, বঢ়িয়া। স্পীকাৰ লৈ আহিছোঁ, গান বজাম আমি এতিয়া। আৰু এইপিনে আমাৰ হেৰি হৈ গ'ল, কেৰাহী বহাই দিলে। আৰু এইখিনি চাইডখিনি যে দেখিছে, এইখিনি আমি পূৰা একেবাৰে পানী ঢালি পূৰা জিকাই লৈছোঁ, যাতে জুইটো তাৰ পৰা এনেকৈ লাগি নাযায়। শুকান এইবিলাকত পূৰা তিয়াই লৈছোঁ ভালকৈ। আৰু এইপিনে আমাৰ ৰান্ধনি, আজি মিকু, আৰু এইপিনে আমাৰ কুনাল, আজি দুয়োটা ৰান্ধনি। আজি ইয়াত মেগী বনোৱা হ'ব। আৰু মই ইয়াতে পিঁয়াজ, ধনিয়া এইবোৰ পিঁয়াজ চিয়াজ কাটি দিলোঁ, বাকী এইখিনি ৰেডি কৰি দিওঁ এতিয়া। আমি খৰি যোগাৰ কৰিব লগা হোৱা নাই। পাইন ট্ৰিৰ যিবিলাক চিট থাকে, সেই চিটবিলাক আমি এনেকৈ কালেক্ট কৰিছোঁ। কালেক্ট কৰি, আৰু বেছি নালাগে, 2-3টামান চাফিচিয়েণ্ট হয় মেগী বনোৱাৰ কাৰণে। যদি আপোনালোকে মেগী বনাব বিচাৰিছে, তেতিয়াহ'লে 2-3টা পাইন চিট লওক। আৰু বাকী আমাৰ কেৰাহীটো চাগে সৰু হৈছে আজি, 6টা মেগী 6 পেকেট, আমি 8 পেকেট আনিছিলোঁ, কিন্তু এতিয়া বৰ্তমান বনাই আছোঁ 6 পেকেট। আৰু বাকী পানী ডালনা মানুহৰ পড়েগা, কাৰণে হৈ কুনাল যাব। इसमें पानी डालना पड़ेगा थोड़ा। আৰু পানী এইফালে আমি थोड़ा सा पानी डाल दो। ধুনীয়াকৈ ক'ল্ড ড্ৰিংক লৈ লৈছোঁ, আৰু ইয়াতে কুৰকুৰে আছে। বাছ ইমানখিনিয়ে আজি আমাৰ পিকনিক, খুব সৰু পিকনিক এটা। আৰু আজি আমাৰ ৰান্ধনি দুটাৰ হৈছে কি, হেৰি মেগীত নিমখ বেছি হ'ব নে কম হ'ব, সিহঁত দুটা টেনশ্যন। আজি নাজানো আৰু আমাক দুটা কি বনাই খুৱায়,
আহা মেগী ৰেডি হৈ গৈছে ধুনীয়া হৈছে মেগী দেখি ऐसे टच मत करो टिश्यू ले लो जाइए ये ले लो और उसके बाद ना एक काम करो इसको ऐसे फोल्ड करके फिर ले लो ऐसे हाँ चल जाएगा ऐसे और है प्लेट इन्हें অসমীয়া বোৱাৰী হৈছো নেকি আমি कहाँ रखो ये इधर ही रख दो नहीं এইখিনি অকমান হেলনি আছে পৰি যাব পাৰে यहीं से डाल लेंगे ठीक है फिर ले रख दिया स्टार्ट कौन करेंगे सर्व तो कुणाल ही करेंगे क्योंकि कुणाल ने बनाया है कौन सी प्लेट में खाना पसंद ये वाला बड़े वाली में हाँ इसमें कोई नहीं छोटे वाला ठीक है नहीं इसमें ज्यादा ठीक होगा हाँ ये ठीक है सर हाँ खुली खुली सी वो गरम लगेगी बस दो ही है क्या नहीं है मैम কেনে মজা এটা স্মোকি ফ্লেভাৰ আহিছে জুৰি কাৰণে চাগে মজা লাগিছে ৰে আমি এতিয়া লৈ পেলাই খাওঁ কুনাল আমি বহুত টেষ্টি বহুত জ্যাদা থিয় হৈ খাই আছো দেই গাইজ আমি নালাগে ইয়াতে বহা নালাগে লৈ যাও আচ্ছা এতিয়া সৰু বাচ্চা নিচিনাই কুৰকুৰে খাবা নেকি লোৱা দিয়া আপোনালোক খাওক या আপোনালোকেও খাওক मिर्ची लगी ना मैगी में বেছি হেৰি নি আৰু মই যে কৈছিলো এনেকে আমাৰ বনোৱা হোৱাৰ পিছত গোটেই পানী ঢালি জুইকুৰা নমোৱা হৈছে এতিয়া এইবিলাক প্লাষ্টিক চাষ্টিক যিমান যি আছে আমি এতিয়া কালেক্ট কৰি এনেকে আমি লৈ যাম লৈ যাই আমাৰ এই আহে ন গাড়ী আহে গাড়ীত দিম আমি ডাষ্টবিনৰ গাড়ী আহিলে গাড়ী আহে ডাষ্টবিনৰ গাড়ীত দিম আৰু এইটো পেকেটতে কৈছিলা ন ডাষ্টবিন চবৰে খোৱা হৈ গৈছে এতিয়া এইটো আমাৰ ডাষ্টবিন আৰু যিখিনি এই হেতাখন আছে আৰু চামুচখিনি আছে এই চামুচখিনি এতিয়া আমি এনেকে লৈ ল'ম ঘৰত গৈ কিনে এইখিনি ওলাই চফা কৰি ধুই আৰু বাকীখিনি ডাষ্টবিনত পেলাই দিম বাকী আৰু একো জাবৰটো পৰি থকা নাই ন নাই যাবৰ পৰা নাই আমি ধুনীয়াকৈ এনজয় কৰিলোঁ বিহু দিনটো বিহু ডান্স কৰিলোঁ আপোনালোকক একদম অকণমান দেখাইছোঁ যিহেতু কপিৰাইট লাগিব দেখুৱাব নোৱাৰোঁ গোটেইখিনি ভাগৰ লাগিছে অকণমান দেখুৱালোঁ আজিলৈ সামৰিছোঁ আমাৰ মিনি পিকনিকটো ইমানতে সামৰিছোঁ বিহুৰ আকৌ এবাৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আজিলৈ বাই ধন্যবাদ জয় আই অসম